पश्चिम जनाई मंडल बीजेपी युव मोर्चाया थामथि मावफुं मेलखौ जथुम्मा खुंफुंदों। धेमाजि जिल्ला सिमेन्टसाफुरिनि माल्टी पारपज नब्लाङाव सानसेनि हाबाफारिजों पश्चिम जनाई मंडल बीजेपी युव मोर्चानि थामथि मावफुं मेल जथुम खुंफुंनाय जायो। पश्चिम जनाई मंडल बीजेपी युव मोर्चानि आफादगिरि रिन्दाव गयारनि मासि सामलायनायाव पश्चिम जनाई मंडल बीजेपी युव मोर्चानि थामथि मावफुं मेल जथुम्माया मेहेरगोनाङैनो खुंफुंजायो। हाबाफारियावनो आलासि महरै बाहागो लायो धेमाजि जिल्ला बीजेपी युव मोर्चानि गाहाय नेहाथारि नबाजित कुंवर, नेहाथारि दिपेन बरुवा, रानु गगৈ, पश्चिम जनाई मंडल बीजेपीनि आफादगिरि शिव कुमार दलिया लोगोसेयैनो बीजेपी दोलोनि गोबां मावथिफोरा बे मेलाव बाहागो लानानै मेलखौ जाफुंसार खालामो। আপোনালোকে নিশ্চয় ইয়াত আহি জ্ঞাত হৈছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টি পশ্চিম জনাই মণ্ডলৰ আজি তৃতীয়খন কাৰ্যনিৰ্বাহক সভা হৈছে। আজিৰ সভাখনৰ সভাপতি কৰিছে ৰিন্দাও গয়াৰী ডাঙৰীয়াই আৰু আমি আহিছোঁ সভাখনলৈকে। তো আজি খুবেই ভাল লাগিছে যে আমাৰ যুৱ মৰ্চাই এটা নতুন গতি লাভ কৰিছে আৰু পশ্চিম জনাই ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতৃত্বত বহুত ইয়াৰে যুৱক যুৱতী আমাৰ এই দললৈকে আহিছে, তেওঁলোকে যোগদান কৰিছে আৰু তেওঁলোকৰ যোগদানে আমাক অধিক উৎসাহিত কৰিছে আৰু অদূৰ ভৱিষ্যতে আমি ভাৰতীয় জনতা পাৰ্টি আৰু যুৱ মৰ্চাক লৈ আমি সকলোৱে মিলি এই দলটো অধিক শক্তিশালী কৰাত আৰু দেশৰ প্ৰতি সমাজৰ প্ৰতি যুৱ মৰ্চাৰ যিখিনি কৰণীয়, ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ দলৰ যুৱ মৰ্চাৰ ল'ৰাখিনিৰ যিটো কৰণীয়, সকলোৱে মিলি আমি নিশ্চয় এইখিনি কাম কৰি যাম। সেইখিনি প্ৰতিশ্ৰুতিবদ্ধৰে আজি এই কাৰ্যনিৰ্বাহক সভাখন চলি আছে আৰু আজি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব, যিটো প্ৰস্তাৱে আমাৰ অধিক যুৱক যুৱতীসকল আৰু অনাগত দিনত ৰাইজৰ কাৰণে নিশ্চয় শুভবাৰ্তা কৰি আনিব বুলি আমি আশাবাদী। কি ক'লে? যুৱ মৰ্চাই কাম কৰিবৰ কাৰণে বহুত আছে। ধৰক আপোনালোকে জানে আমাৰ ভাৰতবৰ্ষ এতিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ যুৱক যুৱতী থকা এখন দেশ আৰু এখন দেশৰ যুৱক যুৱতী হিচাপে আমি খুবেই গৌৰৱান্বিত কৰোঁ। আৰু আপোনালোকে জানে আজিৰ যুৱ প্ৰজন্মই হৈছে দেশৰ ভৱিষ্যত কালত আমাৰ এই যুৱ প্ৰজন্মই নেতৃত্ব ল'ব লাগিব, সমাজৰ কাম কৰিব লাগিব আৰু কৰ্ম সংস্কৃতি সৃষ্টি কৰিব লাগিব। সেইখিনি আমাৰ উদ্দেশ্য। ধেমাজি জিলাৰ জোনাই সমষ্টিৰ পশ্চিম জোনাই মণ্ডলৰ আজি তৃতীয়খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত কাৰ্যনিৰ্বাহক সভাত আমাৰ কাৰ্যকৰ্তাসকলৰ আমাৰ দলীয় সাংগঠনিক দিশৰ ওপৰত আমি আলাপ আলোচনা কৰোঁ আৰু দুই এটা ক'ৰবাত যদি কিবা খুটি নাতিও থাকে আমাৰ দলীয় কাৰ্যসূচী কিবা কিবি কৰোঁতে বা দল সংগঠন চলাই নিওঁতে এইবিলাক আমি বিভিন্ন দিশত আৰু ইয়াত আলোচনা কৰোঁ। এইবিলাক একচুৱেলি আমাৰ সাংগঠনিক সভা যেতিয়া কাৰ্যনিৰ্বাহক সভা হয় তেতিয়া আমি এইবিলাক আচলতে আমি মেডিয়াত আমি দিয়া নহয়, কিন্তু তথাপিও আপোনালোকক ক'ব বিচাৰিছোঁ যে কাৰ্যনিৰ্বাহক সভা কাৰ্যসূচী আমাৰ সমাপ্ত হোৱাৰ পিছতে আমি আমাৰ যিসকল এই পশ্চিম জোনাই মণ্ডলৰ পৰা বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে যিসকল আমাৰ যুৱক যুৱতী গুৱাহাটীত গৈ পিনি বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰিলে, তেখেতলোকক আমি এটা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ধেমাজি জিলাৰ আৰু আমাৰ পশ্চিম জোনাই মণ্ডলৰ পৰা তেখেতলোকক আমি এটা আদৰণি জনাওঁ, আনুষ্ঠানিকভাৱে তেখেতলোকক শুভেচ্ছা জনাওঁ আৰু এনেকৈ এটা কৰিছোঁ যাতে এই যিটো সম্বৰ্ধনা কৰিলোঁ, যিটো আদৰণি জনালোঁ, এনেকুৱা এটা কাৰ্যসূচীৰ পৰা আমাৰ উঠি অহা প্ৰজন্মই এটা আদৰ্শ হিচাপে লৈ বিহুৰ প্ৰতি আৰু আগ্ৰহ প্ৰদৰ্শন কৰক, এনেকুৱা এটা মনোভাৱে আজি কাৰ্যসূচীটো কৰা হ'ল। হয়, আমি কি হয় আমাৰ দলীয় যিখিনি সাংগঠনিক কাম কাজ সেইখিনিতো আমি কৰিবই লাগিব। তাৰ উপৰিও আমি আমি ভাৰতীয় জনতা পাৰ্টি বা বিশ্বৰ কোনো ৰাজনৈতিক দল সমাজৰ পৰা পৃথক নহয়। গতিকে আমি সমাজৰ বিভিন্ন যিবিলাক আমাৰ সামাজিক সমস্যা আছে, সেই সমস্যাবিলাকৰ লগত আমাৰ ৰাইজৰ লগত আমাৰ কাৰ্যকৰ্তাসকলে ওতঃপ্ৰোতভাৱে জড়িত হৈ সেই সমস্যাবিলাক সমাধানৰ কাৰণে ৰাইজৰ সৈতে কাম কৰি যাওক আৰু ৰাইজৰ বিপদে আপদে বিভিন্ন ধৰণৰ আমাৰ বিপদ আপদ আহি থাকে ধৰক, সেইবিলাকতো আমাৰ কাৰ্যসূচী কাৰ্যকৰ্তাসকলে সহায় সহযোগ কৰক, তাকে আমি কৈছোঁ। আৰু তেখেতলোকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ এই পশ্চিম জোনাই মণ্ডলৰ তৃতীয় কাৰ্যনিৰ্বাহক সভা, এই সভাত মই প্ৰভাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ আৰু আজিৰ এই সভাখনত আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভানেত্ৰী ৰাণু গগৈ বাইদেউ ডাঙৰীয়ানী আমাৰ ইয়াত উপস্থিত আছে। লগতে এখন মণ্ডলৰে সভাপতি শিৱ দলে ডাঙৰীয়া আৰু আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ
ডিষ্ট্ৰিক্ট সমিতিৰ সাধাৰণ সম্পাদকদ্বয় ভূপেন দলে ডাঙৰীয়া, আমাৰ নৱজিৎ কোঁৱৰ ডাঙৰীয়া, তেওঁলোকেও আমাক এই সভাখনত উপস্থিত আছে। লগতে আমি আজি এই সভাখনৰ যোগেদি আমাৰ যিসকল যুৱ বন্ধু আছে, নতুনকৈ উঠি অহা যুৱ বন্ধুসকলে আমি আগন্তুক দিনবোৰত আমাৰ সংগঠনটো কেনেধৰণে আমি শক্তিশালী কৰিব পাৰোঁ সেই বিষয়ে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছোঁ, কিছুমান প্ৰস্তাৱ লৈছোঁ আমি যে কেনেধৰণে আমাৰ যুৱ মৰ্চাটো শক্তিশালী কৰি আমাৰ দলটোক আমি আগুৱাই লৈ যাবলৈ আমি সহায় সহযোগিতা কৰি দিব পাৰোঁ, বা আমাৰ যুৱ মৰ্চাখন পশ্চিম জোনাইৰ যি যুৱ মৰ্চাৰ মণ্ডল সমিতিখন আছে সেই সমিতিখন কেনেধৰণে আমি পূৰ্ণাংগ ৰূপে শক্তিশালী কৰি তুলি আমি আগন্তুক ইলেকশ্যনসমূহত আমি গাইড দিব পাৰোঁ, সেই বিষয়ে আমি আজি কিছুমান পৰিকল্পনা হাতত লৈছোঁ। मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि रडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव दंसै आइ आफा बिएम इन्स्टिट्युट अफ पेरामेडिक्स। बे आइ आफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि गोदान सोलोंसालि। 10+2नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय आइ आफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरानो जादों मेडिकेल लेबरेटरी टेक्न'ल'जि, एसिस्टेन्ट नार्सिं, फार्स्ट एड, पेशेन्ट केयार, डायालाइसिस टेक्निशियान, अटि टेक्निशियान, फिजियोथेरापि कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। बेजों लोगोसेयैनो ICU टेक्निशियान आरो रेडियोलॉजी टेक्निशियान कर्सखौ बोसोरसेनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सरकारि साख्रि मोननायनिबो सुबिदा दं। जुदि नोंथांमोना बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला आइ आफा बिएम इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे मबाइल नम्बर 9821663110 एबा 6002559220 आव थोंजों सुलाद ला।